হেল্ল' নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজি শনিবাৰ অহাকালি হৈছে ৰবিবাৰ তো ভাবিলোঁ অহাকালি ৰাতিপুৱাৰ কাৰণে কিবা এটা ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা কৰি থৈ দিওঁ তো সেইকাৰণে ভাবিলোঁ যে ডোচা খাওঁ তো সেইকাৰণে মই দুপৰীয়াতে চাউল ভিজাই থৈছিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো বনাওঁ শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাওঁ তো বলক দেখাওঁ কি কৰোঁ মই এয়া মই চাউল আৰু বুট দাইল এনেকৈ ভিজাই থৈ দিছিলোঁ দুপৰীয়াতে আৰু এতিয়া এইখিনি আকৌ ভালদৰে ধুই পখালি গুড়ি কৰি ল'ম আৰু তাৰপিছত এৰি থৈছিলোঁ মই মাটিমাহ আৰু এইখিনি ধুনীয়াকৈ ধুই পখালি ল'ম ইয়াত যিখিনি বাকলি আছে সেইখিনি আৰু নিজে নিজে ওলাই যাব অকণমান সময় এনেকৈ থাকিলে আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ ৰাখি কালি ৰাতিপুৱাৰ কাৰণে ৰেডি কৰিম আৰু লগতে মই ভাবিলোঁ সন্ধিয়াও কিবা খাব পৰা যাব সেইকাৰণে অকণমানি চাউল এইখিনি মই ছাইডকৈ থৈ দিছিলোঁ এইখিনি শুকাই লৈছোঁ আৰু এতিয়া সন্ধিয়াৰ কাৰণে কিবা এটা বনাওঁ বলক আপোনালোককো দেখাওঁ কি বনাওঁনো মই চাউলখিনি ধুই ল'লোঁ আৰু লগতে এইখিনিও ইয়াৰ বাকলি মোটামুটি গৈছে আৰু দুই এটা ক'ৰবাত ৰৈ গৈছে চাগে আৰু এইপিনে মই পিঠাগুড়িখিনিও খুন্দি লৈছোঁ এইখিনিত এতিয়া বনাম আৰু তাৰ আগতে মই এইখিনি গুড়ি কৰি লওঁ তাৰপিছত পিঠাটো বনাম এয়া মোৰ ডোচাৰ কাৰণে ৰেডি হৈ গ'ল এনেকুৱাকৈ আৰু এইখিনি আৰু এতিয়া কালি ৰাতিপুৱাৰ কাৰণে থৈ দিওঁ তাৰপিছত বাকীখিনি আৰু পিছত দেখাম এতিয়া এইখিনি পিঠাগুড়ি লৈছোঁ এতিয়াৰ কাৰণে আৰু লগতে অকণমান ছাইড কৰি মই ৰাখি থৈছোঁ কাৰণ ইয়াতে মই পানীৰে এইখিনি ধুনীয়াকৈ আটা যেনেকৈ মাৰে এনেকুৱাকৈ মাৰি ল'ম তো পনীয়া হ'বও পাৰে সেইকাৰণে ছাইডত ৰাখি থৈ দিছোঁ আৰু তাত নিমখ দিছোঁ আৰু মই একদম কুহুমীয়া অকণমান গৰম পানী ইয়াত মই দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু চাওকচোন মই যিখিনি কৈছিলোঁ হৈয়ে গ'ল অকণমান বেছি পনীয়া হ'ল তো সেইকাৰণে যিখিনি থৈছিলোঁ এইখিনি কামত আহিল তো এতিয়া ধুনীয়াকৈ আৰু এইটো এটা যেনেকৈ আটা আমি মাৰোঁ তেনেকুৱাকৈ আৰু এইখিনি ধুনীয়াকৈ কৰি লৈছোঁ আৰু সেইখিনি অকণমান সময় ৰাখি থৈ দিম আৰু তাৰপিছত এইটো আৰু বনাব পৰা হৈয়ে যাব ইয়াত মই বিশেষ একো দিয়া নাই অকল নিমখে দিছোঁ আৰু তাৰপিছত আৰু নেক্সট যিটো কাম আছে সেইখিনি লৈ আগবাঢ়োঁ এতিয়া মই ইয়াত চচপেনত দিছোঁ গাখীৰ আৰু গাখীৰখিনি ধুনীয়াকৈ গৰম কৰি লৈছোঁ আৰু এই পিঠাকেইটা এনেকুৱা আকৃতিত বনাই লৈছোঁ আঙুলি পিঠা যিটো কয় আৰু তাৰপিছত গাখীৰখিনি মই বহুত সময় উতলিব দিছোঁ মোটামুটি 10 মিনিটমান আৰু তাৰপিছত ইয়াত মই কেশৰ দিছোঁ এইটো দিলে ভাল লাগে আৰু তাৰপিছত মই তাত চেনিও দিছোঁ চেনি মই বেছি ব্যৱহাৰ কৰা নাই মোটামুটি 1.5 চামুচমান দিছোঁ এতিয়া যিটো হিচাপত মানুহে খায় আৰু কোনোবাই বেছি চেনি ভাল পায় কোনোবাই কম ভাল পায় সেই হিচাপতে খায় আৰু ইয়াত দিছোঁ মই ইলাচি পাউডাৰ আৰু ইয়াত শেষত দিছোঁ কাজু একদম ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ আৰু তাৰপিছত ধুনীয়াকৈ লৰাই এয়া শেষত আৰু এই পিঠাকেইটা দি দিছোঁ এতিয়া কিন্তু মই জুইটো একদম কম ৰাখিছোঁ প্ৰথমতে জুইটো বেছি আছিল এতিয়া একদম কমকৈ আৰু এয়া চাওক গাখীৰ মোটামুটি একদম কম হৈয়ে গৈছে যিখিনি থৈছিলোঁ আৰু এয়া ৰেডি মোটামুটি হৈয়ে গ'ল এতিয়া আৰু খাই লওঁ আমি গুড মৰ্ণিং ৰাতিপুৱা এয়া কালিতো ডোচাৰ কাৰণে ৰেডি থৈয়ে দিছিলোঁ গোটেইখিনি বনাই কৰি তো এতিয়া আৰু বনাব লাগে কিন্তু দৌৰা-দৌৰি কাৰণ হঠাৎ আমাৰ এটা প্লেন হ'ল যে ঘৰত যাব লাগে তো সেইকাৰণে এইখিনি দৌৰা-দৌৰিকৈ বনাই ল'লোঁ আৰু এয়া বাদামৰ চাটনিও বনাই ল'লোঁ আৰু লগতে চাটনিৰ ওপৰত এয়া মই তেলখিনি তাত মই নৰসিংহ পাত দি এনেকৈ তাত দি দিছোঁ আৰু এয়া প্ৰথম ডোচাখন বনাইছোঁ তাত অকণমান পানী ছটিয়াই লৈছোঁ আৰু এয়া প্ৰথম ডোচাখন দিছোঁ ইমান পাৰফেক্ট নহয় মোৰ কিন্তু ঠিক ঠাক হয় আৰু এয়া ছেকেণ্ডখন এনেকৈ মোটামুটি খাব পৰাকৈ কেইখনমান হৈছে আৰু একদম দৌৰা-দৌৰি কৰিছোঁ কাৰণ এতিয়া ঘৰত যাব লাগে খাই লৈ আৰু ফটাফট ঘৰলৈকে যাওঁ এওঁৰো কিবা এটা কাম আছে
সেইকাৰণে হঠাৎ হৈ গ'ল প্লেনটো, নহ'লে মই ইমান দৌৰাদৌৰিকৈ এইবোৰ নকৰিলোঁ হয়, কাৰণ এইবোৰ বনালে অকণমান সময় থাকিলে ভাল, কিন্তু একদম দৌৰাদৌৰিকৈ বনাইছোঁ আৰু উপায় নাই। আৰু এয়া ডোচা বনাওঁতে একদম অকণমান লাগি ধৰাৰ দৰে হৈছিল যে, সেইকাৰণে মই তাত অকণমান তুলাৰে তেল মচি দিছোঁ আৰু শেষত আকৌ পানী দি এনেকৈয়ে বনাইছোঁ। আৰু আপোনালোকেও ক'বচোন ডোচা যিটো একদম মুৰমুৰীয়া হয়, এইটো কৰাৰ কিবা আৰু টিপছ যদি আছে জানে আপোনালোকে। মোৰো হয়, কিন্তু কেতিয়াবা মানে নহয় আৰু খোলা চপুৰীয়া পিঠাৰ দৰে হৈ যায়। তো সেয়া ঘৰ আহি পালোঁ, আৰু আহি আজি মাহঁতৰ এনিভাৰ্চেৰী আছিল, তো তাৰ কাৰণে কেক ধুনীয়াকৈ কাটিলোঁ, এয়া গিফ্ট। আৰু তাৰপিছত কেক কাটিলে, তো এনেকুৱাই আছিল আজিৰ দিনটো, ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে, লগতে মোৰ মা দেউতাক এটা এনিভাৰ্চেৰী উইচ কৰিব। আৰু এয়া চাওক, তাই একদম কেক খাবৰ কাৰণে প্লেট লৈয়ে আহিছে, প্লেট চামুচ, মানে জল্দি জল্দি খাব লাগে, কেক কাটিব লাগে আৰু এনেকুৱা। তো সেয়াই আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থাকক, সকলো সুস্থ থাকক তাৰে কামনা কৰিছোঁ। লগতে মোৰ মা দেউতা যাতে সুস্থ থাকে তাৰ কাৰণে আপোনালোকে উইচ কৰিব। এতিয়ালৈ আহিছোঁ, বাই, সকলো ভালে থাকক।